নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ পৰা জানিব বিচাৰোঁ, যদি আপোনালোকক কোনোবাই কয় আপুনি 24 ঘণ্টা এডাল বিষাক্ত ফেটিসাপৰ লগত বাস কৰিব পাৰিবনে? হয়তো মোৰ দৰে বহুতৰ উত্তৰ হ'ব নোৱাৰোঁ, কিন্তু তাৰ মাজৰে কিছুমানৰ উত্তৰ হ'ব পাৰিম। গতিকে তেওঁলোকৰ বাবে পুনৰ এটা প্ৰশ্ন, যদি আপোনাক কয় হাজাৰ হাজাৰ বিষাক্ত ফেটিসাপৰ মাজত আপুনি জীৱনভৰ থাকিব লাগিব, তেন্তে আপুনি পাৰিবনে? নিশ্চয় আপোনাৰ উত্তৰ হ'ব নোৱাৰোঁ। কিন্তু আপুনি জানেনে, আমাৰ ভাৰতবৰ্ষতে এনে এখন গাঁও আছে, যিখন গাঁৱত অতীজৰে পৰা সকলোবোৰ গাঁৱৰ ৰাইজ হাজাৰ হাজাৰ সাপৰ লগতে বসবাস কৰি আহিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সেই গাঁওখনৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত থকা সেই বিশেষ গাঁওখনৰ নাম হৈছে চেটপাল গাঁও। মুম্বাই চহৰৰ পৰা প্ৰায় 348 কিলোমিটাৰ দূৰত্বত এই গাঁওখন অৱস্থিত। সাধাৰণ মানুহে যেনেকৈ কুকুৰ বা মেকুৰী পোহে, ঠিক তেনেকৈ এই গাঁওখনত প্ৰত্যেক ঘৰ মানুহে বিষাক্ত ফেটিসাপ পোহে। কাৰোবাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে যে তেওঁলোকে চাগে আৰ্থিক স্বাৰ্থৰ ফলত সৰ্পক অতীজৰে পৰা পুহি আহিছে, কিন্তু তেনে কোনো কথা নাই। চেটপাল গাঁৱৰ ৰাইজে নিস্বাৰ্থভাৱে অতীজৰে পৰা সৰ্পক পুহি আহিছে। চেটপাল গাঁৱৰ লোকসকলে সৰ্পক তেওঁলোকৰ নিজৰ ঘৰৰে একোজন সদস্য বুলি গণ্য কৰে আৰু সাপ থাকিবৰ বাবে তেওঁলোকৰ ঘৰৰ ভিতৰত বিশেষ ঠাইৰো সুবিধা কৰি ৰাখে। গাঁৱৰ প্ৰত্যেক ঘৰতে সাপ পোহাৰ বাবে একোখনকৈ নিৰ্দিষ্ট ঠাই থাকে আৰু সেই স্থানক তেওঁলোকে দেৱস্থান বুলি আখ্যা দিয়ে। মানুহৰ মাজতে সৰ্পসমূহে আটাইতকৈ নিৰাপত্তা অনুভৱ কৰে আৰু এখন ঘৰৰ সদস্য যেনেকৈ এখন ঠাইৰ পৰা ঘৰখনৰ আন এখন ঠাইলৈ ঘূৰি ফুৰে, ঠিক তেনেকৈ সৰ্পসমূহেও মানুহৰ মাজত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে। শুনাত অবান্তৰ লাগিলেও চেটপাল গাঁৱৰ সৰ্পসমূহ এঘৰৰ পৰা আন ঘৰলৈ আলহীৰ দৰে ফুৰিবলৈ যায়। গাঁওখনৰ শিশুসকলেও সৰ্পৰ লগতে খেলা ধূলা কৰে আৰু সৰ্পৰ লগতে ফুৰিবলৈও যায়। ইমানবোৰ বিষাক্ত ফেটিসাপৰ লগত একেলগে থাকে যদিও আজিলৈকে গাঁওখনৰ কোনো মানুহকে সাপে অনিষ্ট কৰা নাই। গাঁওখনৰ লোকসকলে কয়, আমি আজিলৈকে সাপক অনিষ্ট কৰা নাই বাবে সাপেও আমাক কোনো ধৰণৰ অনিষ্ট সাধন কৰা নাই। প্ৰাকৃতিক প্ৰেমৰ সুন্দৰ নিদৰ্শন নহয়নে বাৰু? সাপৰ বিভিন্ন প্ৰজাতিসমূহৰ ভিতৰৰ অন্যতম বিষাক্ত ফেটিসাপ আৰু মানুহৰ মাজৰ বন্ধুসুলভ আচৰণ চাবৰ বাবে প্ৰতি বছৰে বহু দূৰ দূৰণিৰ পৰা বহু সংখ্যক লোক আহে চেটপাল গাঁৱলৈ। এই গাঁওখনৰ জলবায়ু সাপৰ বাবে অনুকূল, সেয়েহে এই গাঁওখনত সাপৰ সংখ্যা যথেষ্ট বেছি, যাৰ বাবে মানুহৰ ঘৰৰ লগতে স্কুল কলেজ সকলোতে সাপসমূহে মুকলি মনে বিচৰণ কৰি ফুৰিব পাৰে। চেটপাল গাঁৱৰ লোকসকলে সৰ্প পূজা কৰে আৰু সৰ্পক সুখ সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰে। তেওঁলোকে সৰ্পক দেৱতা জ্ঞান কৰে। সৰ্পক কেন্দ্ৰ কৰি চেটপাল গাঁৱত বহুকেইটা মন্দিৰ আছে। স্নেক ভিলেজ বা সৰ্পভূমি নামেৰে পৰিচিত এই গাঁওখনৰ লোকসকলে সৰ্পৰ লগতে শিৱকো পূজা কৰে। প্ৰতি বছৰে নাগপঞ্চমীত বিভিন্ন ঠাইৰ বিভিন্নজন লোক চেটপাল গাঁৱলৈ আহে আৰু সৰ্প পূজা কৰে আৰু অনাগত জীৱনৰ সুখ সমৃদ্ধিৰ বাবে সৰ্পৰ পৰা আশীৰ্বাদ বিচাৰে। আপুনিও যদি কেতিয়াবা চেটপাল গাঁৱলৈ আহিব বিচাৰে, তেন্তে অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত এইখন ঠাইলৈ আহিব পাৰে, কিয়নো সেই ঠাইখন ফুৰিবৰ বাবে আপোনাৰ বাবে এই সময়খিনি অতিকে আৰামদায়ক হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। সৰ্পভূমি বিষয়ৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ।